নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি দিয়া হৈছে অসম চৰকাৰৰ আগন্তুক আহি থকা অসম পুলিচ আৰু ADR এক্সামবোৰৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, আৰু যদি চেনেলটো নতুনকৈ চাইছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে পুনৰ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকা অসম চৰকাৰৰ এক্সামবোৰৰ বাবে। আজি প্ৰথম কুৱেশ্যনটো হ'ল, কোনে ভাৰতীয় জাতীয় পতাকা ডিজাইন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল পিংগালী ভেংকায়া। পিংগালী ভেংকায়া ভাৰতীয় জাতীয় পতাকাখন ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, চকু দানত দিয়া চকুৰ কোনটো অংশ ব্যৱহাৰ কৰা হয়? যেতিয়া চকুটো দানত দিয়ে আন এজন ব্যক্তিক ব্যৱহাৰ কৰিবলৈ হ'লে চকুৰ কোনটো অংশ ব্যৱহাৰ কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কৰ্ণিয়াত। কৰ্ণিয়া ব্যৱহাৰ কৰা হয় চকুৰ। নেক্সট, ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আব্দুল গফৰ খান। আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা যায়, তেওঁ বিদেশী আছিল। নেক্সট, ভাৰতীয় টকাৰ চিহ্ন কোনে ডিজাইন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল উদয় কুমাৰ। উদয় কুমাৰে ভাৰতীয় টকা চিহ্ন ডিজাইন কৰিছিল। নেক্সট, ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম বিদেশী কোন? ভাৰতৰত্ন পোৱা প্ৰথম বিদেশীজন হ'ল আব্দুল গফৰ খান। নেলছন মেণ্ডেলাও পাইছিল, কিন্তু অপশ্যনত নেলছন মেণ্ডেলা নাই, গতিকে আব্দুল গফৰ খান আছে। শুদ্ধ উত্তৰটো হ'ব আব্দুল গফৰ খান। ভাৰতৰ প্ৰথম ধৱনী বা বাঘ চলচ্চিত্ৰ কোনখন? চাউণ্ড ফিল্ম কোনখনক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আলমাৰা। নেক্সট, প্ৰথম লোকসভা অধ্যক্ষ কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল GV মাভালাংকাৰ। GV মাভালাংকাৰ ফুল নামটো হ'ল গণেশ বাসুদেৱ মাভালাংকাৰ। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শ্ৰী ৰাজাগোপালাচাৰী। 1948 চনত গভৰ্ণৰ জেনেৰেল হৈছিল প্ৰথম ভাৰতীয়। নেক্সট, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আলান অক্টেভিয়াম হিউম। তেওঁ বিদেশী আছিল আৰু তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল, আৰু প্ৰতিষ্ঠা হৈছিল 1885 চনত। নেক্সট, উজনি অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে? উজনি অসমৰ অপশ্যনকেইটাৰ ভিতৰত ডিব্ৰুগড় জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে। নেক্সট, মিছন বসুন্ধৰা হৈছে অসম চৰকাৰৰ এক কাৰ্যসূচী কাৰ সৈতে সম্পৰ্কিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লেণ্ড ৰেভিনিউ, ভূমি আৰু ৰাজহৰ লগত সম্পৰ্ক মিছন বসুন্ধৰা। নেক্সট, বাইখু উৎসৱ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল ৰাভা। ৰাভা জনজাতিয়ে বাইখু উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, ইছৰো কিহৰ সৈতে সম্পৰ্কিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল স্পেচ ৰিচাৰ্চ, মহাকাশ গৱেষণাৰ লগত ইছৰো সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো হ'ল, অলিম্পিকৰ প্ৰতীকত থকা 5টা আঙুঠিয়ে কি প্ৰতিনিধিত্ব কৰে? অলিম্পিকত টোটেল 5টা চাৰ্কুল আছে। এই 5টা চাৰ্কুল 5টাই কিহক প্ৰতিনিধিত্ব কৰে সেইটো সোধা হৈছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। অপশ্যন চিটো শুদ্ধ উত্তৰ। নেক্সট, অসমৰ নিম্নলিখিত কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নুমলীগড়। নুমলীগড় ৰিফাইনেৰী অসম চুক্তি শোধনাগাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল জিতেন্দ্ৰনাথ গোস্বামী। জিতেন্দ্ৰনাথ গোস্বামী এজন চাইণ্টিষ্ট আছিল, চন্দ্ৰযান 1ৰ লগত সম্পৰ্কিত, চন্দ্ৰযান 1ৰ লগত জড়িত আছিল। নেক্সট, কোনখন ষ্টেডিয়ামক নীৰজ চোপ্ৰা ষ্টেডিয়াম বুলি নামাকৰণ কৰা হৈছে? এইটো কুৱেশ্যন অলপ ইম্পৰ্টেণ্ট।
গতিকে আহিব পাৰে, ভালদৰে চাই ল'বা। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আৰ্মি স্পৰ্ট ইনষ্টিটিউট ষ্টেডিয়াম, পুনেত অৱস্থিত। এই ষ্টেডিয়ামক নীৰজ চোপ্ৰা ষ্টেডিয়াম বুলি নামাকৰণ কৰা হৈছে। নেক্সট, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আবুজ বেদনা। আবুজ বেদনা প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। নেক্সট, অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গোৱালপাৰ। গোৱালপাৰাত সৈনিক স্কুল অৱস্থিত। নেক্সট, অসমৰ জাপি শিল্প কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নলবাৰী। নলবাৰীত জাপি শিল্প আছে। নেক্সট, কোনখন দেশে ভাৰতৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বাংলাদেশ। বাংলাদেশে ভাৰতৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰে। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাক কোন চনৰ অসমীয়া সাহিত্য সভাত ৰসৰাজ উপাধি প্ৰদান কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাক 1931 চনত অসম সাহিত্য সভাই ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট, নেশ্যনেল গেমছ অসমত কোন বছৰ পতা হৈছিল? নেশ্যনেল গেম অসমত 2007 চনত পতা হৈছিল। এইটো লাষ্ট কুৱেশ্যন, গিবন অভয়াৰণ্য ক'ত অৱস্থিত? এই কুৱেশ্যনৰ আনচাৰ সকলোৱে জানাই চাগে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যোৰহাট। যোৰহাটত গিবন অভয়াৰণ্য অৱস্থিত। যদি ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আকৌ পুনৰবাৰ কৈছোঁ, যদি নতুনকৈ চাইছা প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লোৱা, যাতে পুনৰ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকা।